সুপ্ৰভাত বন্ধুসকল, ৱেলকাম টু মাই চেনেল। আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই সমগ্ৰ ভাৰতবৰ্ষৰ কন্যাসকলৰ কাৰণে ভাৰত চৰকাৰে এটা গুৰুত্বপূৰ্ণ আঁচনি লঞ্চ কৰিছে। সেই আঁচনিৰ বিষয়ে মই আপোনালোকক জনাবলৈ গৈ আছোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক অনুৰোধ জনাইছোঁ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেকুৱা ইনফৰমেশ্যন আগলৈকে পাই থাকে। চৰকাৰে কন্যা বিয়াত দিব 51,000 টকাৰ উপহাৰ। কেনেদৰে এই সুবিধা ল'ব পাৰি জানো আহক। দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলৰ মাজত উচ্চ শিক্ষাৰ প্ৰচাৰৰ উদ্দেশ্যে PMSSY আৰম্ভ কৰা হৈছে। চৰকাৰে ছোৱালীৰ বাবে কেইবাটাও আঁচনি আৰম্ভ কৰিছে। এই আঁচনিবোৰ উদ্দেশ্য হৈছে ছোৱালীৰ উচ্চ শিক্ষাৰ প্ৰচাৰ কৰা। এই আঁচনিসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী শাদী সুগন যোজনা, PM শাদী সুগুন যোজনা। দেশৰ সংখ্যালঘু সম্প্ৰদায়ত মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা সৰ্বাধিক। সংখ্যালঘু সম্প্ৰদায়ত বিশেষকৈ মুছলমান সম্প্ৰদায়ত উচ্চ শিক্ষাৰ ব্যৱস্থা অতি দুৰ্বল। এনে পৰিস্থিতিত দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলৰ মাজত উচ্চ শিক্ষাৰ প্ৰচাৰৰ উদ্দেশ্যে PMSSY আৰম্ভ কৰা হৈছে। চৰকাৰে 51,000 টকা পৰিশোধ কৰে। মোদী চৰকাৰে প্ৰধানমন্ত্ৰী শাদী সুগন যোজনাৰ অধীনত বিবাহ পূৰ্ব স্নাতক সম্পূৰ্ণ কৰা সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলক 51,000 টকা পৰিশোধ কৰে। আঁচনিখনৰ উদ্দেশ্য হৈছে মুছলমান ছোৱালী আৰু তেওঁলোকৰ অভিভাৱকসকলক বিশ্ববিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ৰ অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ উৎসাহিত কৰা। এই লোকসকলে আঁচনিখনৰ সুবিধা লাভ কৰিব। চৰকাৰে আৰম্ভ কৰা শাদী সুগন যোজনাৰ PMSSYয়ে কেৱল বিদ্যালয় পৰ্যায়ত বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰা মুছলমান ছোৱালীসকলক লাভান্বিত কৰে। বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ ছোৱালীসকলক দিয়া হয়। এই পৰিকল্পনা বা আঁচনিৰ বাবে এনেদৰে আবেদন কৰিব লাগে। আপুনি কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰালয়ৰ পৰা শাদী সুগন আঁচনিৰ বিষয়ে বিতংগ তথ্য প্ৰাপ্ত কৰিব পাৰে। যদি আপুনি আঁচনিৰ বিষয়ে অধিক জানিব বিচাৰে, এই লিংকত ক্লিক কৰক। মই এই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। http://india.gov.in স্কিম মৌলানা আজাদ এডুকেশ্যন ফাউণ্ডেশ্যন, এইটো যোগাযোগ কৰিব। আপোনালোকে এইটো লিংকত ক্লিক কৰিব, আপুনি সম্পূৰ্ণ তথ্য জানিব পাৰিব। তো আজিৰ ভিডিঅ'টো কেনেকৈ লাগিল জনাব, আৰু যদি চেনেলটো নতুন ভিজিট কৰি আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো অল নটিফিকেশ্যনটো অন কৰিব, যাতে এনেকুৱা ইনফৰমেশ্যন আঁচনিৰ বিষয়ে আগলৈকে গম পাই থাকে। থেংক ইউ।